নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে আৰু মোৰো ভালেই। মই চিম্পিজ ব্লগৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেৰিকৈ হ'লেও সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া প্ৰায় সন্ধিয়াই হ'লহি, ভাবিলোঁ কাতি বিহু উপলক্ষে আজি ভিডিঅ' এটাকে আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে বহুত দেৰিয়ে হৈ গ'ল, সন্ধিয়া হ'ল আৰু চাকি বন্তি জ্বলাবলৈ এয়া মই যা যোগাৰ কৰি আছোঁ। চাকি কেইগছ জ্বলাই ল'লোঁ আৰু এতিয়া যাওঁ ঘৰৰ দুৱাৰদলিত আৰু পদূলিত বাৰীয়ে ঘৰে সকলোতে দি আহোঁগৈ। ধূপ চাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া মায়ে তুলসী তলতে প্ৰসাদ মুঠি আগবঢ়াই দিব আৰু শৰাই ঢাকি এইখিনিতে আগবঢ়াব। আৰু এতিয়া মই ওচৰতে বহি চাওঁ মায়েনো কেনেদৰে কৰে। আমাৰ যিহেতু পথাৰ নাই, সেইবাবে আমি পদূলি মুখতে আকাশবন্তি হিচাপে এগছি চাকি জ্বলাই দিওঁ। যিসকলৰ ওচৰত পথাৰ আছে সেইসকলেতো চাগে আজি পথাৰত ৰবাব টেঙা খোৱা, বন্তি জ্বলোৱা বহুত ফূৰ্তি কৰি আছে। কিন্তু আমাৰ ওচৰত যিহেতু নাই, আমি ঘৰতে অনুষ্টুপীয়াকৈ এনেদৰেই পালন কৰি আহিছোঁ। মায়ে যিহেতু চাকি ধূপ লগাই শৰাই ভাগি আগবঢ়াই দিলে আৰু এতিয়া মই পঢ়িছোঁ তুলসী চৰিত্ৰ ভাগ। আৰু যিহেতু সৰু ল'ৰা ছোৱালীবোৰ নাহে নাম গাবলৈ, সেইবাবে এনেকৈ কৰিছোঁ। পুথিভাগ পঢ়ি শেষত ঘোষা এফাকি গাই কাতি বিহু উপলক্ষে সেৱা ভাগি জনালোঁ। আৰু এতিয়া মাহ প্ৰসাদখিনিও ভগাই মেলি গোটেইখিনি সামৰণি মাৰিম। এয়া বাতাচা আৰু এনেকৈ কলফল বুট অলপ যোগাৰ কৰি লৈছোঁ, ওচৰতে ভগাই দিম। চাহপানী খাই কৰি ল'লোঁ আৰু সেইখিনি দেখুৱাবলৈ নহ'ল, যিহেতু বহুত দেৰি হৈ গৈছেগৈ। ৰাতিৰ খোৱাৰ যোগাৰ কৰিবলগীয়া আছিল আৰু এয়া ৰাতি খাবলৈ বাবে যোগাৰ কৰিছোঁ পুৰি। এইফালে পুৰি বনাই আছোঁ, মায়ে বেলি দিছে আৰু মই তেলত ভাজিছোঁ। ইফালে বনাইছোঁ পনীৰৰ চব্জি বিলাহীৰে সৈতে, অকণমান গ্ৰেভি টাইপত। আৰু এইফালে বনাইছোঁ বুটৰ দাইল। প্ৰায় হৈছেহি আৰু সকলোখিনি। এয়া বুটৰ দাইলো ঠাণ্ডা হৈ গ'ল আৰু পনীৰখিনিও প্ৰায় ঠাণ্ডাই হৈছে। এতিয়া ভাবিছোঁ এইখিনি পৰিৱেশন কৰি লওঁ। প্লেটবোৰ ধুনীয়াকৈ সজাই লৈছোঁ আৰু এতিয়া সকলোকে খাবলৈ দিওঁ। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু অল বটনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলোখিনি ভিডিঅ' পাই থাকে।